প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত এনেকুৱা হৈছে যে 100% শিডিউল ট্ৰাইব সিট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিছে। 2026 চনৰ নিৰ্বাচন খালি সিটৰ জয় নহয়, 15 লাখ নতুনকৈ ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টি, এজিপি আৰু বিপিএফৰ ওপৰত আস্থা পোষণ কৰিছে। প্ৰথমবাৰৰ বাবে আমাৰ তিনিওটা দলে লগ লাগি আমি 50% 50% ভোট প্ৰায় পাবলৈ সক্ষম হৈছো। তাৰ মানে এতিয়া আমাক কোনোবাই ক'ব নোৱাৰে যে আমি সিটত জিকিছো, আমি ভোটত জিকা নাই। আমি ৰাজ্যৰ শাসনলৈ উভতি আহিছো 50% জনতাৰ আশীৰ্বাদ লৈ আৰু 102টা সিট লৈ, যেটো অসমৰ ৰাজনৈতিক ইতিহাসৰ বাবে এক নতুন মাইলৰ খুঁটি। অধ্যক্ষ মহোদয়, মই অত্যন্ত গৌৰৱেৰে সৈতে কম যে এই বিজয়ত প্ৰতিটো জনগোষ্ঠীৰ লোকে আমাক সমৰ্থন কৰিছিল, কিন্তু ইয়াৰ মাজতো প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত এনেকুৱা হৈছে যে 100% শিডিউল ট্ৰাইব সিট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিছে। যিমান শিডিউল ট্ৰাইব সিট ৰিজাৰ্ভ আছে, প্ৰত্যেকটো ৰিজাৰ্ভ সিট আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীয়ে লাভ কৰিছে। তাৰ মানে ইয়াকে বুজায় যে আমাৰ যেটো ডেভেলপমেন্টৰ প্ল্যাঙ্ক আছিলে, আমাৰ যেটো বিকাশৰ কৰ্মযোগ্য আছিলে, ই ইনক্লুসিভ আছিলে। সাধাৰণতে দেশ আগবাঢ়ি যায়, কিন্তু জনজাতীয় অনুসূচিত জাতিৰ লোকসকল পিছ পৰি যায়, চাহ জনজাতিৰ লোকসকল পিছ পৰি যায়। কিন্তু আমাৰ বিকাশৰ যেটো মডেল, সেই মডেলে কাকো পিছ পেলাই থোৱা নাছিল, বৰঞ্চ জনজাতি, চাহ শ্ৰমিক, অনুসূচিত জাতিৰ দৰে পিছপৰা সমাজৰ মাজতো এক আশাৰ সঞ্চাৰ কৰিছিল। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে অসমৰ চাহ জনজাতিৰ লোকে বাস কৰা প্ৰত্যেকখন আসন এইবাৰ আমি লাভ কৰিবলৈ সক্ষম হৈছো। এনেকুৱা এখন আসন নাই য'ত নেকি এজনো যদি চাহ জনগোষ্ঠীৰ লোক আছে, সেইখন আসনতে বিজেপি, বিপিএফ বা এজিপি দল বিজয়ী হৈছে। অধ্যক্ষ মহোদয়, এটা মাত্ৰ যদি অনুসূচিত জাতিৰ সিট আমি বাদ দিওঁ, 99% শিডিউল কাষ্ট ৰিজাৰ্ভ সিটো ভাৰতীয় জনতা পাৰ্টি, বিপিএফ আৰু এজিপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে। অধ্যক্ষ মহোদয়, ই প্ৰমাণ কৰে যে ইট ইজ এ ইনক্লুসিভ ভিক্টৰী। কাকো বাদ দি জিকি অহা ইলেকশ্যন নহয়, তিনিজনৰ মাজত ভোট বিভাজন কৰি জিকি অহা ইলেকশ্যন নহয়, কোনোবা জাতিক পিছ পেলাই থৈ জিকি অহাৰ ইলেকশ্যন নহয়। এই ইলেকশ্যনে প্ৰতিটো জনগোষ্ঠীৰ মাজত আশা আৰু আকাংক্ষাৰ সঞ্চাৰ কৰি এক এবছলিউট ভিক্টৰী লৈ আজি আমাৰ সদনলৈ আমি উভতি আহিছো। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে পৰ্বতজৰা, মানকাছাৰৰ দৰে য'ত নেকি অলমোষ্ট 100% সংখ্যালঘু লোক বাস কৰে, তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে, যিয়ে নেকি অসমৰ ৰাজনীতিৰ আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে। আজি নিশ্চিতভাৱে আমি ক'ব পাৰো যে অসমৰ আটাইকেইটা ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকে ভোট দি জিকাব পৰা সিট নিশ্চিতভাৱে কংগ্ৰেছ দলে লাভ কৰিছে, তাত কোনো সন্দেহ নাই। আজি 19 জন বিধায়কৰ ভিতৰত 18 জনে এটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ পৰা হাতাত। মই সেই পৰিসংখ্যাক মই নুই নকৰো,